वीडियो देख के आप लोगों को कैसा लगता है प्लीज़ कमेंट सेक्शन में बताइएगा और अपने फ्रेंड्स लोगों को भी बोलिए सब्सक्राइब करें। नॉर्मल लाइफ, सिंपल लाइफ, हम लोगों की डेली लाइफ हम लोग वही बताते हैं। घर में जैसे है वैसे ही ऐसे ही हैं। आज इमान गरम সেইকাৰণে আজি আমি পইতা ভাত খাম। Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, our ways will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, our ways will meet again. It's time to care. We should just share love one day. Mine, mine, mine. And bored, that's how you feel. You went so far away. You should give us a chance, please be kind. I need to see you just one last time. You should. Hey, Rakhi binawal log ki goti hoise sir. Sit. I hope somehow I always will meet again. It's time to care. We should just share love one day. Mine, 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 नाश्ते का टाइम थोड़ा जल्दी हो रहा है इसलिए मैं ज़्यादा बात नहीं कर सकती। फटाफट काम। That's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow. बहुत दिनों पर কৈ আছিলো মাক পইতা ভাত বনাবলৈ। মই বহুত ভাল পাওঁ। আজি ইমান গৰম সেইকাৰণে আজি আমি পইতা ভাত খাম। সাংঘাতিক গৰম আৰু অৱশ্যে আমাৰ মানুহবোৰৰ ক'তোৱে শান্তি নাই। মানে গৰম বুলিলেও অশান্তি, মনৰ শান্তি নাই। বৰষুণ এইকেইদিন পেনপেনীয়া বৰষুণ দিলে তাতো অশান্তি। কেতিয়া বৰষুণ শেষ হ'ব, এতিয়া ৰ'দ দিছে, ৰ'দ দিওঁতেও অশান্তি। বাৰু যি কি নহওক, এতিয়া আগবেলা হৈ গ'ল, চাহ তাহ খোৱা মেলা হৈ গ'ল। এতিয়া মই গা পা ধুই আহোঁ আৰু গা পা ধোৱাৰ আগৰ মোৰ এইটো থোপৰাটো আৰু এতিয়া গা পা ধুই আহোঁ। আৰু গা পা ধোৱাৰ পিছতনো কি থোপৰা চেঞ্জ হ'ব, এইটোৱে যিটো চেহেৰা ভগৱানে দিছে সেইটোৱে চেহেৰা। আৰু এতিয়া গৰমত ঘামি জুৰিটো আৰু গা ধোৱা নোধোৱা একেই। বাৰু আহোঁগৈ গাটো ধুই। গাটো নোধোৱালৈকে ভাল নালাগে। ধুই লগাই আছোঁ। গা পা ধুই আহি গ'লোঁ একেবাৰে চিধা পাকঘৰলৈ আৰু পাকঘৰৰ পৰাই আপোনালোকৰ লগত মাত লগাইছোঁ। আৰু যিহেতু আজি পানী দিয়া ভাত খাবলৈ ৰেডি কৰিছোঁ, অৱশ্যে আমি দুজনীয়েহে খাম আৰু ল'ৰাৰ কাৰণেতো ভাত বনাবই লাগিব। সি পানী দিয়া ভাত ভাল নাপায় আৰু পানী দিয়া ভাত দিলে চৰাই নিচিনা খুচৰি থাকিব, গতিকে সেইবোৰ কৰিবলৈ নাই। আৰু আমাৰ পানী দিয়া ভাতৰ লগত খাবলৈ অলপ আয়োজন কৰিছোঁ আৰু তাৰ কাৰণে পনীৰ এটা উলিয়াই থৈছোঁ, কিন্তু ভাবা নাই কিনো বনাম জানো। কিবা এটা বনাই দিম আৰু ফটাফট। আৰম্ভ কৰোঁ, বনোৱাখিনি দেখাই যাওঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো আৰু কেনেকুৱা লাগিলে জনাব। Dream could be real. I hope one day, somehow, I always will
খোৱা বোৱাটো হৈ গ'ল বাৰু, যিমানকণলৈকে আপোনালোকক দেখাব পাৰিলোঁ দেখালোঁ। তাৰপাছত ভিডিঅ' কৰা নহ'ল, কাৰণটো হৈছে সৰু ল'ৰাটোৰ দাঁতৰ বিষ হৈ আছিলে, কেইবাদিনৰ পৰা হৈ আছিলে। অৱশ্যে ডক্টৰক দেখুৱাও হৈছে, অলপ দাঁতটো একেবাৰে গুৰি দাঁতটো অলপ গাঁত নিচিনা হৈ গৈছিলে, তাত ফিল আপ কৰিলে এবাৰ ধৰি দুবাৰ হৈছে, কিন্তু তথাপিও তাৰ বিষ হৈ আছিলে আৰু তেনেকৈ কামো কৰি আছিলে। আৰু আজি ৰাতিপুৱাৰ পৰা যোৱাকালি ফিল আপ কৰি আছিলে, আজি ৰাতিপুৱা তথাপিও কামলৈ গৈছে। তাৰো কামত যোৱাৰ পিছৰ পৰা বিষটো হৈ আছিলে। তাৰপাছত ডক্টৰক ফোন কৰি মেডিচিন চেডিচিন দিলে আৰু বিষাই থকাৰ কাৰণে কামত মন নবহাৰ কাৰণে সি গুচি আহিলে। আৰু তাৰ যিহেতু এনেকৈ বিষ চিষ হৈ থাকে হৈ আছিলে, গতিকে মোৰ আৰু মন নগ'ল ভিডিঅ'টো কৰিবলৈ, কণ্টিনিউ কৰিবলৈ, সেইবাবে সিমানতে ৰৈ গ'ল। এতিয়া আবেলি হ'ল, 4টা বাজিলে। গৈছিলোঁ অকণমান তাৰ লগতে আৰাম কৰোঁ বুলি, কিন্তু আকৌ আৰাম কৰি থাকিলেওতো ভিডিঅ'টো এডিটিং কৰিব লাগিব আৰু সেইবোৰ কৰিবলৈ মই এনেকৈ কামৰ মাজে মাজে ভাগে ভাগে যিকণ সময় পাওঁ তাৰ মাজতে কৰি থাকোঁ। আৰু এনেকৈ ব্লগবোৰ এডিটিং কৰিবলৈ বহুত দিগদাৰ, ইটোৰ পাছত সিটো লগাবলৈ, কোনটোৰ পাছত কোনটো মিলাম। শ্বৰ্টটোতো লৈ থোৱা হৈ যায়, কিন্তু মিলাবতো লাগিব, কোনটোৰ পাছত কোনটো দিলে ভাল হ'ব, সেই তেনেকুৱা কৰাসকলে গম পাব। আৰু সেইবোৰ কৰোঁতে কৰোঁতে মোৰ এতিয়া 4টা বাজিলে। ভাবিলোঁ কথাখিনি আপোনালোকক অকণমান কৈ লওঁ, আৰু অলপ কৰিলোঁ এডিটিং, আৰু বাকী আছে, সম্পূৰ্ণ নাই হোৱা। অকণমান মানে চকুকেইটা খুব টানি টানি ধৰিছে। এতিয়া ভাবিছোঁ অকণমান সময়, আধা ঘণ্টামান হ'লেও অলপ পঢ়ি লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এয়া নাৰিকল আৰু চুজি লাড়ু মোৰ বনোৱা হৈ গ'ল। আৰু ইয়াৰ ৰেচিপিটো কমপ্লিট ৰেচিপিটো যদি লাগে মোৰ ইউটিউব চেনেলত আছে, মই ডেছক্ৰিপশ্যনত চব লিংকবোৰ দি দিম, নতুবা আই বটনত দি দিম, আপোনালোকে চাব পাৰিব। আৰু আজিৰ এই মিঠা ৰেচিপিটোৱে মই মোৰ ব্লগটো শেষ কৰিবলৈ বিচাৰিছোঁ। কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্টছ কৰি পেলাই জনাই থাকিব, তেতিয়া ভাল লাগিব। ये मेरे फेवरेट है, मैं एक साथ 10 भी खा सकती हूँ। वीडियो देख के आप लोगों को कैसा लगता है प्लीज़ कमेंट सेक्शन में बताइएगा, और अपने फ्रेंड्स लोगों को भी बोलिए सब्सक्राइब करें। नॉर्मल लाइफ सिंपल लाइफ, हम लोगों की डेली लाइफ हम लोग वही बताते हैं। घर में जैसे ही ऐसे ही, हाँ, घर में जैसे है वैसे ही ऐसे ही हैं।